নতুন ভিডিও এটা লৈ আহিছোঁ মুঠতে কি কাৰণত কথাটো জানে আজি সৰস্বতী পূজালৈ চবকে শুভেচ্ছা থাকিল সৰস্বতী পূজালৈ আজি মানে গৈ আছোঁ আৰু আপোনালোকক ভিডিও এটা দিম নতুনকৈ চাব আৰু যোনে যোনে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰিব আৰু যোনে যোনে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব হাই হেল্ল' নমস্কাৰ ৱেলকাম টু বাস্তৱ ব্লগলৈ স্বাগতম জনাইছোঁ দেখিছে গোটেই লগৰ সোপা আহিছে এইটো আমাৰ হেৰি দেখিছে আমাৰ নামটো কৈ দিয়া তোমাৰ নিশান গগৈ এফালে আমাৰ পিয়ুষ এজনকতো চিনি পায় চবে এফালে দৃষ্টি নমস্কাৰ এফালে কথাটো ক'বলৈ নিদিলে এফালে আকাশ দেখিছে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মোৰ এটা শ্বট আছে আপোনালোকে ড্ৰোন শ্বটটো চাই লওক 1 2 3 গো ৰেডি চাগে ভাল পালে চাই এতিয়ালৈকে ভিডিঅ' চাই থাকক একদম ধামাকাকা ব্লগ হ'ব এতিয়া আমি আৰম্ভ কৰিছোঁৱে স্কিপ নকৰি ভিডিঅ'টো চাই থাকক আহি পালোহি গৰুমুখৰ ওচৰত আহি ৰখি আছোঁ বৰষুণ দিছে আপোনালোকে দেখিছে বৰষুণ দি আছে আপোনালোকে ধৰিব পাৰিছেনে নাই পৰা নাজানো বৰষুণ দি আছে এতিয়া অকণমান টাইম ৰখিছোঁ ৰখি মেলি আমি যাম দেখি থাকক আহি পাইছোঁ গান্ধী পাৰ্ক আহি আছোঁ খোজকাঢ়ি আহি আছোঁ কৈ কোৱা নাছিলোঁ অথনি ক'ত আহিছিলোঁ মজা আছে গান্ধী পাৰ্কৰ ওচৰত আহি পাইছোঁ গান্ধী পাৰ্ক কেইটামান শ্বট লওঁ বৰষুণৰ কাৰণে থাকিব পৰা নাই আহি আছোঁ গৈ আছোঁ গোটেই লগৰখিনি গৈ আছে দেখিছে হাই বুলি কৈ দিয়া এবাৰ গোটেইখন গৈ আছে দেখিছে এতিয়া ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো চাই থাকক দেখিছে এইটো গান্ধী পাৰ্কৰ টিকেট এইটো চাই লওক টিকেটটো কেই টকা থেংক ইউ দেই কোনোবা চাই আছে চাগে দিবা দেখিছে বহুতে মানুহ দেখিছে বহুত মানুহ মানে আপোনাৰ অলপ চাইডে দিছোঁ
একদম গান্ধী পাৰ্কত আপোনালোকে ইয়াত পিউজ দেখিছে পিউজ কিবা এটা কৈ দিয়া মানে কি হৈছে মানুহ মাস্ক পিন্ধা নাই সেয়াই মানে কিছুমানে পিন্ধিছে কিছুমানে নাই পিন্ধা মানে কি এটা এইটো অমিক্ৰম বুলি এটা আহিছে এইটো কৰোণা দ্বিতীয়টো ৰূপ বুলি কৈছে সেয়াই সেইটো আহিছে কিন্তু এটা খবৰ নাই যেতিয়া হ'ব তেতিয়া বুজি পাব মানে বুজি পাব এতিয়া আপোনালোকে নিজে ভাবি চাওকচোন ইমানখিনি মানুহ কিছুমানে মাস্ক পিন্ধিছে কিছুমানে মাস্ক পিন্ধা নাই কিন্তু এটা কথা মই মানুহক অনুৰোধ কৰিছোঁ মাস্কখন পিন্ধিলে ভাল কাম হয় ভাল কথা হয় এতিয়া আপোনালোকে দেখিছে কিমান ক'ভিড বাঢ়ি গৈছে কিমানো হেৰি হৈ গৈছে মানুহক ভালৰ কাৰণে কওঁ মানুহে আকৌ বেয়াহে পায় সেয়াই এতিয়া ক'ভিডৰ মৃত্যু বহুত হৈ গৈছে সেইকাৰণে দেখিছিলে কিমান মানুহক পুতিবলৈ যদি যোনবোৰ খ্ৰীষ্টান মানুহ এইবোৰ পুতিবলৈ জেগা নাইকিয়া হৈছিলে সেয়াই আৰু যোনবোৰ ইণ্ডিয়া সিহঁতক জ্বলাবলৈ খৰি নাইকিয়া হৈছিলে সেয়াই মানুহ মাস্ক ব্যৱহাৰ কৰক নিজে সাৱধানে থাকক মাস্ক ব্যৱহাৰ কৰক দুটা ভেকচিন লওক বৰষুণ আহি গ'ল একদম বৰষুণ দি আছে গোটেইখন সোমাই আছে গোটেইখন গান্ধী পাৰ্কত গোটেই মানুহ মানে বৰষুণটো পটককৈ আহি গ'ল যে বৰষুণৰ কাৰণে একদম মানুহবোৰ একদম সোমাই আছে মানে বতৰটো এনেকুৱা কৰিব নালাগে আৰু বতৰটো এৰিব লাগিছিলে হ'লেও বতৰটো বহুত বেয়া কৰি দিছে আপোনালোকে দেখিছে এইকেইটা তাত বৰষুণ দিয়াৰ কাৰণে অকণমান সোমাই আছোঁ তাৰপৰা এই দাদা এজনক লগ পালোঁ দাদাও মানে ইউটিউবাৰে হয় তুমি কৈ দিয়া মোৰ ইউটিউব চেনেলৰ নাম হৈছে ইৰছাদ এক্স গেমিং 1K চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব মই আপোনালৈ লিংকটো দি দিম ভিডিঅ'টো চাব খালি গান্ধী পাৰ্কৰ পৰা ওলাই আহিলোঁ গান্ধী পাৰ্কত নাই গান্ধী পাৰ্কত মানুহ ধেৰ হ'লেও আমি যাওঁগৈ আৰু আমাৰ মানে ইমানো মানে এই থাকিব মন নাই হ'লেও আমি যাওঁগৈ এতিয়া আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম বাই বাই